হয় আজি আমাৰ ভেৰগাঁওবাসীৰ বাবে আৰু ক'বলৈ গ'লে অকল ভেৰগাঁওবাসী বুলি নহয় সমগ্ৰ বিটিয়াৰবাসীৰ বাবে আজি খুব সুখবৰ বুলি আমি ক'ব লাগিব আৰু খুব এটা উন্নতিৰ পথত আগৰ এটা দিন কাৰণ ষ্টেট বেংক অফ ইণ্ডিয়াই আমাৰ আগৰ পৰা ইয়াত কাম কৰি থকা ভেৰগাঁও এগ্ৰ অৰ্গেনিক প্ৰডিউচাৰ কোম্পানী যিটো আছে সেই কোম্পানীক তেখেতসকলক সহায় কৰিবৰ কাৰণে আগবাঢ়িছে। এই কোম্পানীৰ লগত জড়িত থকা ব্যক্তিসকলক অৰ্থাৎ ফাৰ্মাৰ্ছসকলক তেখেতসকলে ঋণ প্ৰদান কৰিব আৰু অৰ্গেনিক কোম্পানীয়ে ঋণ পৰিশোধ কৰাৰ কাৰণে বা খেতিয়কবিলাকক বাছনি কৰি পেলাই ঋণ দিয়াৰ কাৰণে যিখিনি দায়িত্ব লৈছে তাৰ কাৰণে মই কোম্পানীৰ লিডাৰসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যিসকল খেতিয়ক আছে তেখেতসকলকো মই আহ্বান জনাব বিচাৰিছোঁ আবাদ এগ্ৰ প্ৰডিউচাৰ কোম্পানী ভেৰগাঁও তেখেতসকলে যিটো আগবঢ়াব বিচৰা সুবিধা এই সুবিধাখিনি ল'বৰ কাৰণে তেখেতসকলে আগবাঢ়ি আহিব লাগে আৰু এই পথতে যদি চলি যায় তেতিয়াহ'লে আমাৰ গ্ৰাম্য যি অৰ্থনীতি সেই গ্ৰাম্য অৰ্থনীতি যথেষ্টখিনি উন্নতি হ'ব। তাৰ কাৰণে মই আবাদ এগ্ৰ প্ৰডিউচাৰ কোম্পানী লগতে ষ্টেট বেংক অফ ইণ্ডিয়া তেখেতসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। কৃষিৰ অৰ্থনৈতিক মূল খুঁটি হৈছে কৃষি। সকলোৱে জানে আমাৰ ইয়াত 90% নহয়, এটা সময়তো আমি 100% খেতিয়ক আছিলে, এতিয়াহে অকণমান কমিছে, তথাপিও 90% মান মানুহে খেতিৰ লগত জড়িত হৈ আছে। তাৰ কাৰণে আমাৰ বিটিআৰৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে যথেষ্টখিনি পদক্ষেপ ল'ব কাৰণে ব্যৱস্থা লোৱা হৈছে, মিছনবিলাক ল'বৰ কাৰণে লোৱা হৈছে। ইয়াত এগ্ৰিকালচাৰ বুলি কোৱাৰ লগে লগে হৰ্টিকালচাৰ ঠিক তেনেকুৱা বহুতখিনি ডিপাৰ্টমেণ্টবিলাক আছে মানে খেতিৰ লগত জড়িত থকা, সেইখিনি উন্নতি কৰাৰ কাৰণে মিছন এটা লোৱা হৈছে। তাৰে ভিতৰত আটাইতকৈ ডাঙৰ এটা পদক্ষেপটো হৈছে পিক মিছন, বিটিআৰত পিক মিছন এটা লোৱা হৈছে আৰু অলপ আগতে হৈ যোৱা বানপানীত যিখিনি ক্ষতিগ্ৰস্ত হৈছে তেখেতসকলক লাইভলিহুড ইমিডিয়েট লাইভলিহুড স্থাপন কৰিবৰ কাৰণে জীৱিকা যাতে তেওঁলোকে কৰিব পাৰে তাৰ কাৰণে আমাৰ চিফ ছাৰ আৰু আমি সেইদিনা আমাৰ ইচিত আলোচনা কৰা হৈছে, উস্কান হৈছে। সেইটোৰ কাৰণে চৰকাৰে ব্যৱস্থা ল'ব কাৰণ আজিকালি চবে জানে আজিকালি পশুৱে হওক যিয়ে হওক আজিকালি ইঞ্চুৰেঞ্চ হয়, যিবিলাকৰ ইঞ্চুৰেঞ্চ আছে তেওঁলোকেতো ক্লেইম কৰি ক্ষতিপূৰণখিনি পাবই আৰু যিসকল পোৱা নাই বা ইঞ্চুৰেঞ্চ নাই এই ইঞ্চুৰেঞ্চ নোহোৱাবিলাককো গ্ৰাম সেৱকৰ দ্বাৰা ছাৰ্ভে কৰাই পেলাই ক্ষতিপূৰণ দিয়াৰ কাৰণে চৰকাৰে ব্যৱস্থা লৈছে। আচ্ছা, আমি আমাৰ ভেৰগাঁৱত বৃহত্তৰ অঞ্চলৰ কাৰণে আমাৰ কোম্পানী আছে ভেৰগাঁও এগ্ৰ অৰ্গেনিক প্ৰডিউচাৰ কোম্পানী লিমিটেড। এইটো গভমেণ্ট প্ৰমোটেড হয়। ইয়াৰ আণ্ডাৰত আমাৰ এটা স্কিমো চলি আছে MOBCD মিছন অৰ্গেনিক ভেলুৱেশ্যন ডেভেলপমেণ্ট বুলি। তো আমি আজি আমাৰ এই ফাৰ্মাৰবিলাকক এগ্ৰ প্ৰডিউচাৰ কোম্পানীৰ অন্তৰ্গত যিখিনি ৰেজিষ্ট্ৰেশ্যন ফাৰ্মাৰ আছে গভমেণ্ট ৰেজিষ্ট্ৰেশ্যন ফাৰ্মাৰ 1000জন আমাৰ ফাৰ্মাৰ আছে আৰু তেখেতসকলৰ আৰ্থসামাজিক দিশটো টনকিয়াল কৰিবৰ কাৰণে অৰ্থনৈতিক দিশটো টনকিয়াল কৰিবৰ কাৰণে আমি বিভিন্ন সময়ত বিভিন্ন এগ্ৰিকালচাৰ বেছ কামবিলাক কৰি আহিছোঁ। তো আজি তাৰ এটা অংশ হিচাপে আমি সেই মানুহখিনিক সাহাৰা দিবৰ কাৰণে ফাইনেন্সিয়েল এছিষ্টেণ্ট তেওঁলোকক দিবৰ কাৰণে বা ফাইনেন্সিয়েলি আৰ্থিকভাৱে তেওঁক সহায় কৰিবৰ কাৰণে আমি এটা বেংকৰ লগত SBI বেংকৰ লগত আমি বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছোঁ, মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং ছিগনেচাৰ আমি কৰিছোঁ, চাইনিং কৰিছোঁ। তো আজি ইয়াৰ জৰিয়তে আমি ৰাইজক এটাই বাৰ্তা দিব বিচাৰিছোঁ যে এটা অনুষ্ঠান বা প্ৰতিষ্ঠানৰ জৰিয়তে সমগ্ৰ এই ভেৰগাঁও অঞ্চলৰ বৃহত্তৰ অঞ্চলৰ ব্যক্তিসকলক আৰ্থিকভাৱে সহায় কৰিবলৈ যিসকল খেতিয়ক আছে আমাৰ, যিসকল লাইভ ষ্টকত কাম কৰিব বিচাৰিছে, যিসকলে হৰ্টিকালচাৰ এগ্ৰিকালচাৰ কাম কৰিব বিচাৰিছে তেখেতসকলক লৈ পেলাই আমি এটা ডাঙৰ আঁচনি লৈছোঁ, যি আঁচনিৰ জৰিয়তে আমাৰ এই অঞ্চলৰ অৰ্থনৈতিক দিশটো আৰ্থসামাজিক দিশটো আমি টনকিয়াল কৰিব পাৰিম। যিহেতু আমাৰ মানুহবিলাকে কেতিয়াবা কি হয় কিবা এটা কাম কৰিবৰ কাৰণে ফাইনেন্সিয়েল এছিষ্টেণ্টটো নাপায় বা ফাইনেন্সিয়েল ছাপৰ্ট নাপায়। তো যিহেতু এটা বেংকত যাব লাগিলে এটা বেংকত সাধাৰণ এজন খেতিয়কে গৈ পেলাই এটা লোন লৈ পেলাই তেওঁৰ উন্নতিটো কৰিবৰ কাৰণে যথেষ্ট কষ্ট হয়। সেইকাৰণে কষ্ট হয় যে সেই মানুহজনক আইডেণ্টিফাই কৰাৰ ক্ষেত্ৰত বেংকে যথেষ্ট অসুবিধাৰ সন্মুখীন হয় আৰু সেইকাৰণে আমাৰ ফাৰ্মাৰৰ জৰিয়তে বা আমাৰ ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীৰ জৰিয়তে যিসকল খেতিয়কক আমি চিলেক্ট কৰিম তেখেতসকলক ফুল্লি ট্ৰেইন আপ কৰাই পেলাই তেওঁলোকক কমাৰ্চিয়েল দিশত তেওঁলোকক চাইণ্টিফিকেলি আপডেট কৰি পেলাই তেওঁলোকক যাতে 100% প্ৰফেশ্যনেল এটা দিশত যাতে লৈ যাব পাৰে ফাৰ্মাৰসকলক, সেইকাৰণে আমি ট্ৰেইনিঙৰ ব্যৱস্থা কৰিছোঁ আৰু তাৰ জৰিয়তে আমাৰ যিখিনি ফাৰ্মাৰ আছে তেখেতসকলক ফাইনেন্সিয়েল হেল্প কৰিবৰ কাৰণে আমি সকলোৱে লগ হৈ পেলাই
লোন দিয়াৰ এটা ব্যৱস্থা, সহজভাৱে লোন পাৱাৰ এটা ব্যৱস্থা আমি কৰাই দিছোঁ। আমাৰ উদ্দেশ্যটো সেইটোৱে যে এজন ফাৰ্মাৰে যাতে তাত বাতি কৰি পেলাই বেংকত পাত বাতি কৰি পেলাই যাতে হাৰাশাস্তি খাবলগীয়া নহয়, তাৰ কাৰণে আমি এটা কোম্পানীয়ে আমাৰ যিখিনি মেম্বাৰশ্বিপ আছে, আমাৰ ৰেজিষ্ট্ৰেশ্যন মেম্বাৰ আছে, তেখেতসকলক সহজভাৱে লোন পোৱাৰ এটা ব্যৱস্থা আমি এই চুক্তিখনৰ জৰিয়তে কৰাই দিছোঁ।